আজিৰ এই ব্লগটো মই অলপ ইম্পৰ্টেণ্ট বুলি ভাবোঁ যদি আপোনালোকে বিচাৰে একেবাৰে শেষলৈকে চাব পাৰে মই আজি গৈ আছোঁ নলবাৰী প্লেনেটৰিয়াম লগতে বিশাল নলবাৰী প্লেনেটৰিয়াম বহুত বেছি ইম্পৰ্টেণ্ট ঠাই মানে চাব লগা বস্তু আৰু তাৰ কাৰণে ৰেডি হ'বলৈ মই য়েল্লোত থকা এটা কুৰ্তি তাৰপাছতে এটা লৈছোঁ মই জিন্স প্লাজো আৰু লগতে দুপট্টা এখন মানে পিংক কালাৰৰ আৰু আজি মোৰ ড্ৰেছ এইটোৱে আৰু গতিকে ৰেডি হৈ লগ পাই আছোঁ আপোনালোকক আৰু আজিৰ ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব তেতিয়াহে মানে প্লেনেটৰিয়ামৰ গোটেইখিনি আপোনালোকে মানে জানিব পাৰিব তেতিয়া গ'লে অলপ ইজি হ'ব আৰু গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক আৰু মই গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম জলদি যাওঁ কাৰণ যাওঁতে আমাৰ অলপ দেৰি হ'ব যিহেতুকে সেইকাৰণে আমি ঘৰৰ পৰা অলপ সোনকালে ওলাই দিছোঁ আৰু নলবাৰীত বহুতকেইটা কামো আছে আমাৰ গোটেইকেইটা কৰিব লাগিব সেইকাৰণে আমি অলপ সোনকালে ওলাই দিছোঁ ঘৰৰ পৰা আৰু প্লেনেটৰিয়াম আৰু বিশালত যাওঁতেহে আপোনালোকক দেখাম বাকীখিনি মই নেদেখাওঁ কাৰণ নহ'লে ব্লগটো বহুত বেছি দীঘল হৈ যাব সেইকাৰণে ইম্পৰ্টেণ্টখিনি দেখাম আৰু আপোনালোকে বহুতে চাগে বুজি পাইছে তাৰ আকৌ গৃহটো মানে প্লেনেটৰিয়ামটো আৰু বহুতে বুজি পোৱা নাই যিসকলে বুজি পোৱা নাই তেওঁলোকক বুজাই দিছোঁ প্লেনেটৰিয়াম এনেকুৱা এটা বস্তু হৈছে যিটো বস্তু আপোনালোকে আহি পেলাই চাই পেলাই ভিতৰত সোমাই আপোনালোকে বহুতখিনি বিজ্ঞানৰ কথা জানিব পাৰিব আপোনালোকে ভাবিব পাৰে মই তাৰকা গৃহও কৈ আছোঁ আৰু প্লেনেটৰিয়ামো কৈছোঁ কিন্তু আচলতে এটাই নাম মানে ইংলিছত প্লেনেটৰিয়াম আৰু অসমীয়াত তাৰকা গৃহ বহুত আগৰ পৰা মই ভাবি আছিলোঁ মই তাৰকা গৃহ চাম মোৰ বহুত বেছি ইচ্ছা আছিলে চাবৰ কাৰণে আজি মোৰ সেই মানে আশাটো পূৰণ হ'বলৈ গৈ আছে ভিতৰলৈকে সোমাই পেলাইহে গম পাম গোটেইখিনি কথা কিমান বেছি ইম্পৰ্টেণ্ট নহয় আচলতে বহুত মানুহৰ পৰা শুনিছোঁ মানে আৰু বহুতখিনি কথা জানিব পাৰিব বুলি গতিকে আপোনালোকে আহি পেলাই চোৱাটো বেছি ভাল হ'ব মোৰ মতে কাৰণ ভিডিঅ'টো গোটেইখিনি জনাব নোৱাৰি সেইকাৰণে নিজে চাই পেলাই মানে চোৱাটো বেলেগ কথা আৰু ভিডিঅ'ত চোৱাটো বেলেগ কথা সেইকাৰণে নিজে চালে মানে অলপ বেছি ভাল আৰু টিকেটৰ এয়া মই দেখাই দিছোঁ ছাত্ৰ ছাত্ৰীৰ বাবে 30 টকা আৰু বাকী এনে 50 টকা গতিকে জলদি আহক আৰু তাৰকা গৃহ চাওক টিকেটৰ দামটো মানে বেছি নহয় আৰু কমেই হয় গতিকে আপোনালোকে জলদি আহক আৰু চাওক এইটো আচলতে ছাত্ৰ ছাত্ৰীৰ বাবে 30 টকা কৰি দিছে কাৰণ যিহেতুকে মানে এই বস্তুটো ছাত্ৰ ছাত্ৰীৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে 30 টকা কৰি দিছে আৰু গতিকে আপোনালোকে আহক আৰু জলদি চাওক আৰু আমি আজি ফাৰ্ষ্ট আহিছোঁ বহুতখিনি বেছিয়ে মানে চাবলৈ এক্সাইটেড মই কেতিয়া চাম তেনেকুৱা লাগিছে কিন্তু আমি ৰখিব লাগিব ইয়াত টাইম দিয়ে আপোনাৰ মানে 11টাত চাব পাৰি তাৰপাছতে 1টা বজাত আৰু 2টা বজাত তাৰপাছত 4টা বজাত তেনেকৈ টাইম ধৰি দিয়ে আমি মানে 2টা বজাত চাব লাগিব কাৰণ আমি আহি নাপালোঁ 1টা বজাত চোৱা কথা আছিলে কিন্তু আমি আহি নাপালোঁ সেইকাৰণে আমি 2টা বজাত চাব লাগিব প্লেনেটৰিয়ামৰ ফ্ৰণ্টতে আছে এখন সৰুকৈ দোকান আৰু তাতে বহি মই চকলেট খাই আছোঁ মই নহয় গোটেই ফেমিলিটোৱে আমি আছোঁ কাৰণ আমাৰ মানে বহুতখিনি টাইম বাকী আছে 2টা বজাতহে চাব পাম আমি সেইকাৰণে এনেই আৰু থাকতকৈ এনে দোকানখনতে বহি আছোঁ তাৰপাছতে আমি এতিয়া ভিতৰলৈকে সোমাই যাম মানে প্লেনেটৰিয়ামত যাম আপোনালোকক মই গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আৰু যিমানখিনি মই বুজাব পাৰোঁ আপোনালোকক এটা কাৰণতে আপোনালোকক মই কৈছোঁ যে আপোনালোকে নিজে আহি পেলাই চাব ভালকৈ কাৰণ মানে ইয়াত গোটেই ভিডিঅ' দেখাব নোৱাৰি এলাও নাই গতিকে মই অলপমান দেখাম আৰু থুলমূলকৈ বাকীখিনি এনে বাহিৰত থকা বস্তুবোৰ দেখাব পাৰি কিন্তু ভিতৰত যিখিনি দেখাব বুজাব সেইখিনি আপোনালোকক দেখাব নোৱাৰিম কাৰণ এলাও নাই সেইকাৰণে আৰু বাহিৰৰখিনি অলপকৈ এনেকৈ আপোনালোকক দেখাই দিম আৰু ইয়াত কৈছে যে আপোনাৰ যিটো ৰাশি সেই ৰাশিটো কিয় সেই ৰাশিটো হ'ল তাৰ মানে এক্সপ্লেইন কৰিছে ইয়াত আপোনালোকে যদি আহে মানে ইয়াত প্লেনেটৰিয়ামত যদি আহে গোটেইখিনি ভালকৈ বুজাই দিব আপোনালোকক সেইকাৰণে আপোনালোকে এবাৰ হ'লেও আহিব বহুত বেছি ইম্পৰ্টেণ্ট ঠাই হয় গতিকে আহক আৰু নলবাৰীতে আছে প্লেনেটৰিয়াম আহিব আপোনালোকে নেক্সট এয়া দেখাইছোঁ মানে সূৰ্যৰ ভিতৰৰ লেয়াৰকেইটা দেখুওৱা হৈছে ইয়াত আপুনি ধুনীয়াকৈ একদম ওচৰৰ পৰা চাব পাৰিব আহি পেলাই তথাপিও মই দেখাই দিছোঁ আৰু আপোনালোকক আৰু মই যিমানখিনি বুজাব পাৰিছোঁ সিমানখিনিহে বুজাইছোঁ কিন্তু আপোনালোকে যদি নিজে আহি চাই বহুতখিনি কথা জানিব পাৰিব গতিকে প্লেনেটৰিয়ামক আহক আৰু বহুতখিনি কথা জানিব পাৰিব বিজ্ঞানৰ বিষয়ে নেক্সট এইফালে চাওক আপুনি মানে ইয়াত দেখাব আপোনালোকৰ গ্ৰহবিলাকৰ কিমান ওজন মানে একদম শ্বৰ্টত বুজাব গ'লে কোনটো গ্ৰহৰ কিমান ওজন সেইটো চাব পাৰিব ইয়াত আৰু ইয়াত চাব পাৰিব চবৰে মানে ওজন আৰু নিজৰ ওজনবোৰ দেখাব ইয়াত আপোনালোকে ধুনীয়াকৈ কেনেকৈ ওপৰত উঠাই দিলে হ'ল ওজনটো ধুনীয়াকৈ ওপৰত লিখা আহে আমি মানে চবেই চালোঁ আমাৰ কাৰ কিমান ওজন চবৰে চালোঁ আমিতো মেইন বস্তুটো এতিয়ালৈকে চোৱাই নাই মানে বাহিৰৰখিনিহে চাই আছোঁ আমি এতিয়া বাহিৰৰখিনিতে ইমান ভাল লাগিছে আৰু ভিতৰলৈকেতো সোমালে কিমান ভাল লাগিব মানে বাহিৰত আপোনাক 10 মিনিটছ দিব বাহিৰৰ মানে কিছুমান ইম্পৰ্টেণ্ট বস্তু দেখাব সেইবোৰ চাবৰ কাৰণে 10 মিনিটছ আৰু বাকী ভিতৰত আপোনাক 30 মিনিটছ দেখাব ভিতৰত আৰু ইয়াত দেখাব সূৰ্যৰ ওচৰত কিমান মানে ঘূৰে আৰু সূৰ্যৰ দূৰত কিমানখিনি ঘূৰে সেইটো চাব পাৰিব আমিতো দুবাৰেই চালোঁ মানে ঘূৰাই পেলাই ভাল লাগিলে সেইকাৰণে দুবাৰেই ঘূৰাই দিলোঁ একো নাই বাৰু গোটেইখিনি প্ৰচেছ দেখাম আপোনালোকক আমি যিমানখিনি মানে চাইছোঁ আৰু
আৰু যেতিয়াই মই লং ব্লগ বনাওঁ বাকীবোৰ দেখাওঁতে মই নিজক দেখাবলৈ সদায় পাহৰি যাওঁ, সেইকাৰণে আজি মনত পৰিছে নিজক দেখাই দিলোঁ এবাৰ। আমি মানে চবখিনি বস্তু চাবলৈ ট্ৰাই কৰিছোঁ আৰু 10 মিনিটছে দিয়া হয়, গতিকে 10 মিনিটতো মানে চবখিনি একেবাৰে বুজাই থাকিব মানে সময় নহয়, গতিকে আপোনালোকক এনেই আৰু চৰ্টকৈ অলপমান এনেকৈ যেনেকৈ পাৰিছোঁ মই তেনেকৈ বুজাবলৈ ট্ৰাই কৰিছোঁ। এইফালে আমি কিবাকিবি অলপ ফাল্টু কৰিলোঁ, দেন আমাৰ টাইম হৈ গ'ল আৰু আমি আহিলোঁ ভিতৰলৈকে। আৰু আজি বেছি মানুহ নাছিলে, যেতিয়া বহিছোঁ মানুহ মানে এজনো নাছিলে। আমি বহাৰ অলপ সময়ৰ পিছতে মানুহ আহিল, তাৰপাছত আৰু ষ্টাৰ্ট কৰি দিলে। ষ্টাৰ্ট কৰাৰ পিছত মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব। এইফালে চাওকচোন, কোনোবা যদি ফটোৰ প'জ দিব, কোনোবা আকৌ চশমাযোৰ পিন্ধি মানে একদম চাইছে আৰু আমাৰ মানে মানুহ অহা নাছিলে কাৰণে আমাক 5 মিনিটছ দিলে। চ' সেইকাৰণে 5 মিনিট পিছত বহুত মানুহ আহিলে, তাৰপাছত ষ্টাৰ্ট কৰি দিলে। ভিডিঅ' কৰা এলাও নাছিলে বাবে মই গোটেইখিনি দেখাব নোৱাৰিলোঁ, মানে অলপ দেখাইছোঁ আৰু মানে এনেই আৰু অলপমান দেখাই দিলোঁ আপোনালোকক। আমি চাই ভালেই পালোঁ, 30 মিনিটছ চাব পালোঁ আমি। তো আপোনালোকেও আহিব, চাব পাৰিব, বহুত বেছি ভাল লাগে চাই পেলাই। আৰু ইমান টাইম মানে চশমাযোৰ পিন্ধি থাকিব নোৱাৰি দিয়কচোন, সেইকাৰণে মাজে মাজে আমি খুলি পেলাই দেখিছেনে কি কৰি আছিলোঁ, মাজে মাজে খুলিও চাওঁ, মাজে মাজে পিন্ধিও চাওঁ, তেনেকুৱা কৰি আছিলোঁ। চ' আপোনালোকে আহিব আৰু বহুত বেছি ভাল পাব চাই পেলাই। আৰু মানে পঢ়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় প্লেনেটৰিয়াম, আহিব আপোনালোকে, বহুতখিনি ছায়েন্সৰ বিষয়ে জানিব পাৰিব। আৰু এইফালে ফটো চাওকচোন, মানে মাজতে আমি ফটো উঠিছোঁ আৰু তাৰপাছতে বাহিৰত ওলাই অহাৰ পিছত কেনেকুৱা যে লাগিছে। মানে ভিতৰত AC আছিলে যে, বাহিৰত অহাৰ লগে লগে বহুত বেছি গৰম ধৰি গ'ল। আৰু চকুকেইটা দেখাই দিছোঁ কাৰণ মানে চকুকেইটা কিবা এটা একদম বেলেগ লাগি গ'ল, মানে চশমা পিন্ধি আছিলোঁ যে আধা ঘণ্টা তাত, সেইকাৰণে। আমি এতিয়া লাঞ্চটো কৰিম ৰেষ্টুৰেণ্ট এখনতে যাই পেলাই, তাৰপাছতে মানে লাঞ্চটো কৰি পেলাই বিশাল যাম আৰু দেখাই আছোঁ আপোনালোকক, গোটেইখিনি বিশাল যোৱাখিনিও দেখাম আপোনালোকক, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক একেবাৰে শেষলৈকে। লাঞ্চটো কৰাটো মই দেখাব নোৱাৰিলোঁ, পাহৰিয়ে থাকিছোঁ মই, মানে পাহৰি থাকিলোঁ আৰু ব্লগ কৰিবৰ কাৰণে মনতে নাছিলে মোৰ, সেইকাৰণে লাঞ্চ কৰাৰ পাছত ডাইৰেক্টলি ভিডিঅ' কৰিছোঁ। বিশাল যাই পোৱাতে মনত পৰিছে মই ব্লগ বনাই আছিলোঁচোন। চ' তেনেকৈ আৰু মানে ষ্টাৰ্ট কৰি দিছোঁ বিশালৰ পৰা। চ' এইফালে আমি বিশাল আহিলোঁ, এতিয়া ভিতৰলৈকে সোমাই যাওঁ, মানে অলপমান কিবা কিবি ল'ব লগা আছে, সেইখিনি ল'ম, তাৰপাছত ডাইৰেক্টলি যাম আমি ঘৰত। কিন্তু মোৰ কি জানেনে, বিশালত আহি এনেকুৱা লাগে যে মই গোটেইবোৰ বস্তু লৈ যাম, কাৰণ যিমান সোপা বস্তু দেখোঁ গোটেইবোৰ লৈ যাবৰ কাৰণে মন যায়। চব ভাল লাগে মোৰ, যিমান বস্তু আছে আৰু বিশালত গোটেই সোপা ভাল লাগে। চ' আমি মানে অলপ দেৰি হ'ল, আমি 4টা মানত গৈছোঁ বিশাল, গতিকে আমি ঘৰ যাই পোৱাতে কিমান দেৰি হ'ব ভাবক। আমি লাইন গাড়ীত যাম বাৰু, মানে ঘৰৰ গাড়ী অনা নাই। আহিয়ে মা চকু পৰিছে এই স্পৰ্টিং কেইটাত, মানে স্পৰ্টিং 5টামান স্পৰ্টিং ল'লে, কাৰণ 99ত পাই আছিলে। দেন মই সেইবোৰ চোৱাত নাই, মই ডাইৰেক্ট পেঞ্চিল ছেকশ্যনত গৈছোঁ আৰু যাই পেলাই কিবা কিবি যিমান ভাল মানে যিখিনি মোৰ লাগতিয়াল বস্তু আৰু সেইখিনি উঠাইছোঁ মই। আৰু মোৰ এনেকুৱা লাগে মানে কিছুমান বস্তুত একদম লগাতকৈ মানে কম দাম আৰু কিছুমান লগাতকৈ বেছিয়ে, তেনেকুৱা ধৰণৰ। আৰু পেঞ্চিল ছেকশ্যনত আহি মোৰ মানে বহুত বেছি ভাল লাগে, কাৰণ ইয়াত বহুত বেছি কম দাম আৰু বহুত বেছি ভাল লাগে, কিউট হয় বস্তুবোৰ। চ' মোক যিখিনি মানে দৰকাৰ আছিলে মই সেইখিনি ল'লোঁ। এতিয়া মই চাম, মানে বাকী বস্তুবোৰ চাম এতিয়া। চ' ফাৰ্ষ্টতে মই পেঞ্চিল ছেকশ্যনত আহি যিমানখিনি লগা আছিলে সেইখিনি ল'লোঁ, দেন এতিয়া আৰু বাকী বস্তুবোৰ চাম। শ্বপিং মলত মিৰৰ দেখিলেই হ'ল, ফটো উঠাত ব্যস্ত মই। তাৰপাছতে মই দেখিছেনে একদম কেমেৰা কি কৰি লৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে। আৰু মই ভিডিঅ' বেছি নকৰিলোঁ, অলপে কৰা গ'ল, কাৰণ মই মানে বস্তু চাওঁতে পাহৰি গ'লোঁ যে মই ব্লগ বনাই আছিলোঁ। বাৰু যি কি নহওক, আজিলৈ ইমানে। যদি মোৰ ব্লগটো চাই ভাল পালে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ফ'ল' কৰা নাই চেনেলটো ফ'ল' কৰি ৰাখিব, আৰু যিসকলে কৰিছে বহুত বহুত বেছি ধন্যবাদ। আৰু শেষত আকৌ এবাৰ কৈ দিছোঁ, যদি আপোনালোকে এতিয়ালৈকে প্লেনেটৰিয়াম যোৱা নাই প্লিজ যাব, বহুত বেছি ইম্পৰ্টেণ্ট ঠাই হয়। চ' আজিলৈ ইমানে, বাই।